বাংলায় মানে শব্দময় মূৰ্তি বৈকুণ্ঠ প্ৰাণৰ আগে আগে উদ্ভাৱন কৰি গৈছে উদ্ভাৱ মই শব্দ ব্ৰহ্ম হিচাপে ভাগৱততে থাকি আমাৰ বাংলায় মূৰ্তি হিচাপে ভাগৱততে থাকি সেইকাৰণে যিহেতু ভাগৱত কৃষ্ণ ভগৱানৰ বাংলায় মূৰ্তি শব্দময় মূৰ্তি সেইকাৰণে ভাগৱতে কৈছে অকল ভাগৱত শুনি থাকিলে নহব ভাগৱত পঢ়ি থাকিলে নহব ভাগৱত পঢ়ি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব তেতিয়াহে নিজে ক্ৰিয়া কৰিব নেভাবিলে কিন্তু ভাগৱতে আপোনাক ক্ৰিয়া নকৰে ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিলে আপোনাৰ হৃদয়খন সৎশীল আনন্দেৰে ভৰি পৰিব কিয়নো ভাগৱত এনেকুৱা মহাফল কিহৰ ফল বেদৰ শাস্ত্ৰসমূহ হল এজোপা কল্পতৰু বৃক্ষ সেই বেদৰূপী কল্পতৰু বৃক্ষজোপা এটা মাত্ৰ ফল লাগিছে ভাগৱত আৰু সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত লগা ভাগৱত ৰসটো পান কৰিবলৈ কেনেকুৱা স্বাদময় মৃতময় মাইক্ৰোফোন কি হৈছে সিটো দি দিয়া ভাগৱত শুনিবলৈ ইচ্ছা কৰিব ভাগৱত শুনি ভাল পাব আৰু ভাগৱত শুনিলে মনলৈ আনন্দ আহিব সেইকাৰণে গুৰুজনাই কীৰ্তনত এটা বাক্য দিয়াৰ সিদ্ধান্ত লৈছে কি বুলি কৈছে যাৰ পূৰ্বজন্মৰ মহা পুণ্য আছে তেওঁ ভাগৱতক কাম পাতিব পাৰে
ভাগৱতলৈ তালৈ গুচি আহিলে আৰু ইয়াত বিপৰীতে ওলমে গজলমে মহা পাপয়া সেৱাত নৰৈলে কৃষ্ণৰ নাম নিদিলে যুৱক যুৱতীবিলাকে বেয়া কাম কৰিবলৈ লাজ নকৰে, কিন্তু ভাল কাম কৰিবলৈ লাজ কৰে। সংখ্যকে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে, ভাগৱত বা ঘোষা যোগা গাবলৈ লাজ কৰে, কিন্তু অশ্লীল বিহু গীত গাবলৈ অকণো লাজ নকৰে। এইটো কলিৰ প্ৰভাৱ, এতিয়া কলিৰ প্ৰভুত্ব চলি আছে, কলিৰ ৰাজত্ব চলি আছে। কলিয়ে মানুহক কেতিয়াও ভাল কাম কৰিবলৈ নিদিয়ে। কলিৰ যুগৰ পৃথিৱীৰ মনুষ্যৰ শ্ৰেষ্ঠ বা সৎকৰ্ম মাত্ৰ এটাই আছে, যাক পৃথিৱীৰ একচ্ছত্ৰী ৰজা হৈ ৰজা পৰিকৃত যাক কৰি আমাক আদৰ্শটো দি দিছে, ভাগৱত শ্ৰৱণ কীৰ্তন কৰা। সেইদৰে ভাগৱত কৈছে ভাগৱত কৰিবলৈ আহিছা, তোমাৰ বন্ধু বান্ধৱ ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়াল পৰ্যন্ত তোমাক বাধা দিব পাৰে। আৰু বাধা নামাৰিবা, ভয়েহে নাজানি মনস্থিৰ কৰা নাৰী নিদিলেও নেৰিবা ভক্তি মাধৱৰ। দহজনে বাধাইলেও নিন্দা কৰিলেও মাধৱৰ ভক্তি দেৰিবা। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আমি বাধা বিঘিনি অতিক্ৰম কৰিব পাৰিব লাগিব। চাওক শাস্ত্ৰই কৈছে, চোৱা কোনে কোনে বাধাৰ সন্মুখীন হৈছিলে, কোনে কোনে কাকাক ত্যাগ কৰিছিলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। গুৰু ত্যাগ কৰিলে বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিছিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে জীলনি মাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগুৱাদিমুনিয়ে এক দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে নিজৰ স্বামীকে ত্যাগ কৰিছিলে। কেতিয়া? যেতিয়া বৃন্দাবনত কৃষ্ণৰ মাতৃ ধৰি শুনিলে, গোপীসকল উত্তৰ হৈ দৌৰ মাৰিলে কৃষ্ণৰ ওচৰলৈ।